হাত সে হাত জড়ো কংগ্ৰেছ দলৰ ৰাইজৰ মাজলৈ লৈ যোৱা অন্য এক কাৰ্যসূচী আজি কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে হাত সে হাত জড়ো কাৰ্যসূচীৰ অংশ হিচাপে বোকাখাতৰ বিভিন্ন ঠাইৰ লগতে বিহৰা চাবাগিচাৰ বৰলাইনত এক কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাহুল গান্ধীৰ ভাৰত জোড়ো কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ বিভিন্ন ঠাইত হাত সে হাত জোড়ো কাৰ্যসূচী হাতত লৈ জনতাৰ মাজলৈ কংগ্ৰেছ দল কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদজনৰ লগত গোলাঘাট জিলাৰ কংগ্ৰেছৰ সভাপতি দাদু টাইট, বোকাখাতৰ মণ্ডল কংগ্ৰেছৰ হিমন্ত শইকীয়া আৰু যুৱ কংগ্ৰেছৰ জম্মুদ্দিন খান বোকাখাতৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত আৰম্ভ কৰা উক্ত কাৰ্যসূচীত উপস্থিত থাকে। বোকাখাতৰ পৰা জিন্তু কুৰ্মীৰ প্ৰতিবেদন এনিফোৰ্ট ফিল্ড। ৰাহুল গান্ধী ডাঙৰীয়াই অতিক্ৰম কৰিলে আৰু তাৰ পিছত তেখেতৰ বাৰ্তা আমি অসমৰ গাঁৱে চুবুৰীয়ে বাগানৰ লাইনৰ ভিতৰত বিভিন্ন ঘৰৰ আমি দিবলৈ এটা প্ৰচেষ্টা হাত সে হাত জোড়ো আমি এটা অভিযান আৰম্ভ কৰিছোঁ আৰু ৰাইজে গম পাই গৈছে যে যদি ৰাইজৰ সমস্যা লৈ যদি কোনোবা এটা দল আছে যি মাত মাতি গৈ আছে এই দলটো কংগ্ৰেছ দল হওক আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতি সকলোৰ আস্থা আছে আৰু ৰাইজে তেওঁৰ প্ৰতি আশীৰ্বাদ জ্ঞাপন কৰিছে। অনাগত দিনত আমি আশা কৰোঁ যে কংগ্ৰেছ দল পুনৰবাৰ চৰকাৰ গঠন কৰি ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ পাব।